নমস্কাৰ, মই লক্ষীন্দ্ৰ জুমন গগৈয়ে আপোনালোকলৈ আমাৰ অন্য এটি অনুভৱ আগবঢ়াই দিছোঁ। বাস্তৱ জীৱনৰ সৈতে সংগতি থকা অনুভৱটিৰ শিৰোনাম ছোৱালীজনী। বাছখনৰ ঠিক শেষৰ আসনত বয়স খুব সম্ভৱ 16 নহ'লে 17 হ'ব। এটা মলিয়ন বগা চোলা, এটা কলা দীঘল পেণ্ট, মেলি ৰখা চুলিখিনি আউলি বাউলি, মুখমণ্ডল সেমেকা, হয়তো দুখত নহ'লে হয়তো সুখত। মোৰ দৰে তাইৰো যাত্ৰাপথ দীঘলীয়া। তাইৰ বাবে মই অচিনাকি আৰু মোৰ বাবে তাই অচিনাকি। মোৰ কাৰণে কেৱল তাইৰ কাষৰ আসনখনহে ৰৈ আছিল। বহি ল'লোঁ কিছুপৰ নিমাত। সুধিলোঁ, আপোনাৰ নাম? চমু উত্তৰত মাছৰুম। কলৈ যাব? গাড়ী যলৈকে যায়। কিবা কামত? এনেই। কথাবোৰত অনুমান কৰিলেও তাইৰ যাত্ৰা আজি অনাশাৰে অথবা বেদনাৰে। হাতত থকা চিপছৰ পেকেট দুটাকেই আগবঢ়াই দিলোঁ। তাই হেলা ৰঙে হাত পাতি ল'লে। এতিয়া খাই হ'ল। পুনৰ আৰম্ভ কৰিলোঁ। ঘৰ ক'ত? তাই ক'লে, মোৰ ঘৰ নাই। প্ৰায় 1.5 ঘণ্টাৰে যাত্ৰাৰ অন্তত তাইক বিদায় দিলোঁ। বিদায়ৰ ক্ষণত দি পঠালোঁ তাইক সাহিত্যৰ অনুসন্ধান অসমে মৰম আৰু সন্মানেৰে দিয়া গলৰ গামোচাখন। প্ৰায় 1 ঘণ্টাৰ বাৰ্তালাপৰ অন্তত এটাই বুজিলোঁ, জীৱন সঁচাকৈ কঠিন। ডিব্ৰুগড়ৰ অভিমুখী ঘাট মাউৰা ছোৱালীজনী বৰ্তমান কৰ্মসন্ধানী। শতসহস্ৰ পুৱা সন্ধ্যা দুখৰে চকুলোৰ সৈতে কটোৱা, কত দিন কত নিশা অনাশাৰে অনিদ্ৰাৰে থকা কণমানি ছোৱালীজনীয়ে এতিয়াও ভিক্ষা খোজা নাই। কোনোবাই দিলে খায়, নহ'লে অনাশাৰে কটায়। বিশেষ বাৰ্তালাপত তাই কৈ গ'ল জীৱনত বহুতো কলংকিত অধ্যায়। কত অত্যাচাৰৰে বলি হোৱা ছোৱালীজনী আজিও ভাগি পৰা নাই। কম সময়তে জীৱনৰ বহুতো অভিজ্ঞতা লভি সততাৰ পথেৰে আজি তাই কৰ্মসন্ধানী। নেদেখাজনৰ ওচৰত তাইৰ মিনতি কেৱল জীৱন জীয়াৰ মন্ত্ৰ বিচাৰি। ধন্যবাদ।